ধ্যান বা মেডিটেশ্যন আমি মহান মানুহসকলক কোৱা শুনো বা সফল ব্যক্তিসকলক কোৱা শুনো যে ধ্যান লগাই কৰিব লাগে কিন্তু আমি ধ্যান শব্দটোৰ অৰ্থ ভালদৰে নাজানো আমি মাত্ৰ ধ্যান বুলি ক'লে সাধাৰণ অৰ্থত এইটোকে বুজো যে কৰবাত একান্ত মনে বহি ভগৱানক চিন্তা কৰা হয় এইটোকে আমাৰ সমাজৰ বেছিভাগ মানুহে বুজে সেইবাবে শব্দৰ সঠিক অৰ্থ বুজি কাম নকৰাৰ বাবে আজি আমাৰ সমাজত দুখীয়া মানুহবোৰ আৰু বেছি দুখীয়া আৰু ধনীবোৰ আৰু বেছি ধনী হৈ গৈ আছে এতিয়া যে আপোনালোকে শুনিলে ধনীবোৰ বেছি ধনী আৰু দুখীয়াবোৰ বেছি দুখীয়া হৈ গৈছে এটা মনতে হয়তো প্ৰশ্ন আহিব পাৰে যে এই ধনী দুখীয়া আৰু ধ্যানৰ মাজৰ সম্পৰ্ক কি কিয় হি তেনেকে ক'লে বুলি হয় আমাৰ জীৱনত কোনো কামত সাকসেস নোহোৱাৰ মেইন কাৰণটো এইটোৱে কাৰণ আমাৰ সমাজত ধনী মানুহবোৰে ধ্যান লগাই কাম কৰে আৰু ধ্যান শব্দটো প্ৰত্যেকটো কামৰ স্তৰতে ব্যৱহাৰ কৰে আৰু দুখীয়া মানুহবোৰে কেৱল ভগৱানক পূজা কৰোঁতে এই ধ্যান শব্দটো ব্যৱহাৰ কৰে পৃথিৱীত যিমানবিলাক সফল ব্যক্তি ডাঙৰ বিজনেছমেন বৈজ্ঞানিক খেলুৱৈ এই সকলোবিলাক মানুহক তুমি যদি চোৱা তেতিয়া দেখিবা হিহঁতে জীৱনত কৰা কামৰ প্ৰত্যেকটো স্তৰতে এই ধ্যান বোলা বাক্যশাৰী প্ৰতিফলিত হ'ব কাম হিহঁতেও কৰে আৰু আমিও কৰোঁ আমাৰ দৰে মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ মানুহবোৰেও কৰে আমাৰ আৰু হিহঁতৰ মাজত কোনো পাৰ্থক্য নাই দিনটো 24 ঘণ্টা হিহঁতেও পায় আৰু আমিও পাওঁ দিনটো 24 ঘণ্টা সেই সফল ব্যক্তিসকলে এনেদৰে ব্যৱহাৰ কৰে যে হিহঁতে দিনটো 24 ঘণ্টা মাত্ৰ এটাহে কাম কৰে আৰু সম্পূৰ্ণ ফকাছেৰে সম্পূৰ্ণ ধ্যানেৰে সম্পূৰ্ণ একাগ্ৰতাৰে কিন্তু আমাৰ দৰে সাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহবোৰে 24 ঘণ্টাত 23টা চিন্তা কৰে আৰু 23টা কাম কৰে আৰু সেইবাবে কোনো এটা কামতে তেওঁলোকে সফল হ'ব নোৱাৰে আৰু কোনো এটা কামতে ফকাস কৰিব নোৱাৰাৰ বাবে তেওঁলোকে আজিলৈকে সফল হ'ব পৰা নাই আৰু সেইবাবে তেওঁলোকে বেছি নিম্ন স্তৰলৈ গতি কৰি আছে আমাৰ আৰু সফল ব্যক্তিসকলৰ এমাহৰ কামৰ তালিকা চোৱা যায় তেতিয়াহ'লে দেখিবা আমাৰ দৰে মানুহবোৰে এমাহত 10খনমান কামৰ ৰুটিন হলোৱা আৰু 100ৰো অধিক সম্পূৰ্ণ নকৰা পাছত কৰিম বুলি পেলাই ৰখা কাম পোৱা যাব আনহাতে সফল ব্যক্তিসকলক চালে দেখিবা যে এমাহত এটাই কাম কৰি আছে নিয়াৰিকৈ ফকাছেৰে আৰু সম্পূৰ্ণ ধৈৰ্যৰে যদি তুমি কোনো এটা কাম ধ্যান লগাব নোৱাৰা তেতিয়া তুমি কোনো কামতে সফল হ'ব নোৱাৰিবা তুমি যদি আজি সফল নোহোৱা বা নাই হোৱা তাকে ভাবি তুমি কোনো এটা কাম নকৰি এনে পেলাই থৈ দিয়া তেতিয়া হয়তো তুমি কোনো কামতে সফল হ'ব নোৱাৰিবা কোনো দিনেই কাৰণ সফলতা এনেকে নাহে কষ্ট কৰিব লাগিব অকল কষ্ট কৰিলেই নহব হালৰ গৰুৰ নিচিনা সম্পূৰ্ণ ধ্যানেৰে সম্পূৰ্ণ ফকাছেৰে কষ্ট কৰিব লাগিব আমি যেতিয়া ৰতন টাটা বা মুকেশ আম্বানীক দেখো বা চাও তেতিয়া হয়তো আমি কওঁ যে ভাগ্যৰ বলত তেওঁলোকে এনে হ'ব পাৰিছে কিন্তু আমি যদি হিহঁতৰ কৰ্মৰ দৈনিক তালিকা চাওঁ তেতিয়া দেখিম যে কিমান কষ্টৰে কিমান ধৈৰ্যৰে হিহঁতে কাম কৰি আজিৰ এই অৱস্থা পাইছে বা আজিৰ এই শাৰীত উপনীত হ'ব পাৰিছে হিহঁতো এদিন আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ মানুহ আছিল কিন্তু হিহঁতৰ কামৰ প্ৰতি থকা দুৰ্বাৰ ধ্যানৰ বাবে আজিৰ দেশৰ 1 নম্বৰ ধনী ব্যক্তিৰ লিষ্টত হ'ব পাৰিছে কোনো মানুহে আজিৰ এই পৃথিৱীত কষ্ট বা সংগ্ৰাম নকৰাকে পপুলাৰ হোৱা নাই বা ফেমাছ হোৱা নাই সকলোৱে সংগ্ৰাম কৰিছে আৰু সকলোৱে বাবে সংগ্ৰাম অনিবাৰ্য এজন বৈজ্ঞানিকে 24 ঘণ্টাত 22 ঘণ্টাই এটা ধ্যানেৰে ৰিচাৰ্জ কৰি আজি এই ঔষধ বনাব পাৰিছে হিহঁতে আমাৰ দৰে 24 ঘণ্টাত 23টা কাম কৰা হলে এই সমাজত বৈজ্ঞানিক হ'ব নোৱাৰিলে হয় বা প্ৰতিষেধক বনাব নোৱাৰিলে হয় আমাৰ ধনী মানুহসকলে ধনী হৈ গৈ থকাৰ আচল কাৰণটো এইটোৱে তেওঁলোকে কোনো এটা কাম সম্পূৰ্ণ ধ্যানেৰে সম্পূৰ্ণ ফকাছেৰে কৰি গৈ থাকে আৰু তেনেদৰে সফলতাও পাই গৈ থাকে কিন্তু আমাৰ দৰে মানুহবোৰে 24 ঘণ্টাত 23টা কাম কৰে আৰু কোনো এটা কামতে সফল হ'ব নোৱাৰে সেইবাবে বেছি দুখীয়া হৈ গৈ আছে কাৰণ আজি যুগটোৱে হ'ল দিমাগৰ যুগ আজিৰ দিনত ফিজিক্যাল পাৱাৰতকৈ বেছি ব্ৰেইন পাৱাৰ গুৰুত্বপূৰ্ণ এজন ছাত্ৰই যদি পঢ়াত বেয়া বা পঢ়িব পৰা নাই কাৰণ সেই ছাত্ৰজনে পঢ়াত কোনো ধ্যানেই নাই যদি হি একাগ্ৰতাৰে ধ্যান লগাই পঢ়িবলৈ চেষ্টা কৰে বা পঢ়ে হি নোৱাৰাৰ কাৰণেই নাই কাৰণ আজিলৈকে কোনো এজন ছাত্ৰই ধ্যান নলগাই পঢ়ি ষ্টেণ্ড কৰাৰ নোলাব কাৰণ ষ্টেণ্ড বা ষ্টাৰ ভাল ৰিজাল্ট কৰিবলৈ হি সম্পূৰ্ণ ধ্যান আৰু ফকাছেৰে পঢ়িব লাগিব আৰু যিজন ছাত্ৰই ষ্টেণ্ড বা ষ্টাৰ কৰে হি সম্পূৰ্ণ ফকাছেৰে পঢ়ে 24 ঘণ্টা 10ৰ পৰা 14 ঘণ্টা পৰ্যন্ত তাৰ পৰাহে হি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় যেতিয়া আমি বিৰাট কোহলি খেলা দেখো বা নেট প্ৰেক্টিছত দেখো তেতিয়া তাৰ লক্ষ্য কেৱল খেলাৰ ওপৰতহে হয় সম্পূৰ্ণ ফকাছেৰে সম্পূৰ্ণ ধ্যানেৰে খেলে হি সম্পূৰ্ণ ফকাছেৰে সম্পূৰ্ণ ধ্যানেৰে খেলাৰ বাবে আজিৰ এই বিৰাট কোহলি হ'ব পাৰিছে আৰু পৃথিৱীত ক্ৰিকেট বিশ্বৰ নম্বৰ 1 খেলুৱৈ হ'ব পাৰিছে সেইবাবে কয় যোনে সম্পূৰ্ণ ধ্যান আৰু কষ্টৰে কাম কৰে তাৰ লগতে ভাগ্যও লগ
দিয়ে বুলি।